2024 তাৰিখে অৰিজিনৰ পৰা আমাক এখন চিঠি দিছিলে যে বিশেষকৈ ফেৰনিৰ যিটো অপ্ৰীতিকৰ যি ঘটনা হ'ল এই ঘটনাৰ সন্দৰ্ভত ইয়াৰ লগতে কাৰ্বি আংলং জিলাৰ ভিতৰত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ভিতৰত ইয়াত PGR আৰু BGRৰ ওপৰত ইয়াত যিটো অবৈধভাৱে যিটো বসবাস কৰি আহিছে সিহঁতৰ ওপৰত এটা আমাৰ ASDC ইউথ ফ্ৰণ্ট আৰু লগতে KSA কাৰ্বি ছাত্ৰ সন্থা দুইটা সংগঠন লৈ পেলাই মিলি পেলাই গত যোৱা 8 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। তাৰপিছত 15 তাৰিখে আৰু অপ্ৰীতিকৰ ঘটনা হ'ল কিছুমান হিন্দী স্পিকিং যুৱকে অপৰাধীয়ে আক্ৰমণ কৰিলে তাৰে 11জন ইনজিউৰ্ড হ'ল মাৰ খালে। গতিকে এই সন্দৰ্ভত বিভিন্ন কাৰ্বি আংলং আৰু অসমতেই বিয়পি পৰিলে। আমাৰ এটা ভয় হৈছিলে যে এইটো এটা সাম্প্ৰদায়িক এটা সংঘৰ্ষ হোৱাৰ এটা সম্ভাৱনা আছিলে। সেইকাৰণে ফ্লুৱেণ্টলি দিন বাই দিন এটা দিনৰ পিছত 2 দিনৰ পিছত আমি মানে এটা প্ৰেছ মিট কৰি আহিছোঁ যাতে যেন কাৰ্বি আংলং এই ঘটনা লৈ পেলাই এটা অপ্ৰীতিকৰ ঘটনা নহয়, এটা শান্তি সম্প্ৰীতিভাৱে আমি এটা গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিছোঁ। এই সন্দৰ্ভত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যি CM মহোদয় ডক্টৰ তুলিয়াৰ ৰংহাং তেখেতৰ নেতৃত্বত তেখেতে অফিচিয়েলি আমাক জনালে যে আজি আলোচনাৰ বাবে বিশেষকৈ PGR আৰু BGRৰ ওপৰত এটা আলোচনাৰ বাবে আমাক মাতিছে। তেখেতৰ অনুৰোধ মৰ্মে বা চিঠিৰ মৰ্মে আমি আজি ASDC KSA কেঞ্চেল প্ৰতিনিধি লৈ পেলাই আমি আলোচনা কৰিলোঁ। গতিকে আলোচনাত বিশেষকৈ আমি ৰিটেন লিখিতভাৱে আমি তেখেতক আমি দিছোঁ। বিশেষকৈ আমাৰ বাকীবিলাকতো মই নপঢ়োঁ আৰু আমাৰ যিটো মূল দাবী আমাৰ 5টা মূল দাবী 5টা দিছোঁ তাৰে মই পঢ়ি দিছোঁ, ইংৰাজীত আছে। Honorable Sir, under the above circumstances, we the undersigned on behalf of our party and organizations and the people of Karbi Anglong and West Karbi Anglong place the following proposals and demands for taking immediate necessary action. Number 1, eviction drive be conducted in all grazing reserve lands in Karbi Anglong and West Karbi Anglong within 30 days. 30 দিনৰ ভিতৰতে যিমানটো চৰকাৰী যি প্ৰক্ৰিয়া আছে এইটো ইলেকশ্যনৰ প্ৰক্ৰিয়া এইটো সমাপ্ত হ'ব লাগে। 30 দিনৰ ভিতৰতে ইলেকশ্যন হ'ব লাগে। 2 নম্বৰটো হৈছে the hills tribal people be exempted from the eviction as per the Honorable Supreme Court judgment and order given in 2011. গতিকে অনাৰেবল যে সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট অৰ্ডাৰ 2011ৰ ভিত্তিত আমাৰ যিটো হিলছ ট্ৰাইবেল পাহাৰীয়া যি জনগোষ্ঠীসমূহক এইটো যিটো ইলেকশ্যনৰ পৰা এইটো ৰেহাই দিব লাগে। অল মাইগ্ৰেণ্টছ অৰ ইনফ্লাক্স বি ইভেক্টেড। গতিকে আজি কাৰ্বি আংলঙত আৰু ৱেষ্ট কাৰ্বি আংলঙৰ যিটো এটা ডেম'গ্ৰাফিক যিটো পপুলেশ্যন জনসংখ্যা যিটো বাঢ়ি গৈ আছে বা যাৰ ফলত নেকি আজি কাৰ্বি আংলঙৰ এটা থ্ৰেটেনিং আহিছে, এটা থ্ৰেট আহিছে কাৰ্বি আংলঙৰ জীৱনৰ ওপৰত, বিশেষকৈ ইণ্ডিজিনাছ ট্ৰাইবৰ ওপৰত এটা থ্ৰেট এটা আহিছে, এটা ভয়ানক এটা থ্ৰেট এটা আহিছে যিহেতু ইয়াৰ ভাষা সংস্কৃতি এটা শেষ হোৱাৰ এটা উপক্ৰম হৈছে। গতিকে এই ভিত্তিত লৈ পেলাই কাৰ্বি আংলঙৰ যিমানটো মাইগ্ৰেণ্টছ আছে যিমান সিহঁতক মানে এইটো ইভেক্ট হ'ব লাগে, এইটো বাহিৰলৈ পঠিয়াই দিব লাগে। 4 নম্বৰটো হৈছে এবলিছ পলিং ষ্টেচন within the situated in grazing reserve land and reserve forest আৰু grazing reserveৰ যিবিলাক পুলিচ ষ্টেচন আছে এইবিলাক মানে ইলেকশ্যন হ'ব লাগে যদি আছে মানে কৰোঁ। আৰু লগতে তাত ষ্টেণ্ডিং এটা অৰ্ডাৰ আছে সুপ্ৰিম কোৰ্টৰ যিমানটো বিশেষকৈ চৰকাৰী যিবিলাক ইনষ্টিটিউশ্যনছ আছে স্কুল বুলি কওক যিবিলাক কওক তাত সেইবিলাক মানে ইলেকশ্যন কৰিব নাপায় বুলি পেলাই নোৱাৰে বুলি পেলাই এইটো কথা আছে। তথাপি এইটো চৰকাৰে এতিয়া বিবেচনা কৰিব। তথাপি আমি এইটো যিমানটো অবৈধভাৱে যিবিলাক মাটি দখল কৰিছে মানে ইলেকশ্যন হ'ব লাগে বুলি কৈছোঁ। 5 নম্বৰটো হৈছে দ্য নেমছ অফ অল মাইগ্ৰেণ্টছ বহিৰাগত ৰিফিউজিজ ফ্ৰম আউটছাইড কাৰ্বি আংলং and West Karbi Anglong be deleted from the electoral rules of the election of Parliament, Assembly, Autonomous Council and other lower institutions or bodies.
গতিকে ভোটাৰ তালিকাৰ কথা কৈছে ইয়াত যিমানটো ইমিগ্ৰেণ্টছ আছে ৰিফিউজিছ আছে ইলিগেল ইনক্ৰোচাৰ্ছ আছে অবৈধভাৱে যিবিলাক সোমাই আছে আউটচাইডাৰ বুলি কওক যি বুলি কওক সিহঁতক যদি ইণ্ডিজিনিয়াছ নহয় তেনেহ'লে সিহঁতক ভোটাৰ তালিকাৰ পৰা এইটো নাম কৰ্তন কৰিব ই মানে সকলাম চিনিংকে ল'ম ভাল কথা কৈছে তেখেতে যে তেখেতে এইটো পঢ়াৰ পিছত তেখেতে 100% আমি একচেপ্টেড বুলি কৈছে আমি মানিছোঁ আৰু কালিৰ পৰা আৰম্ভ কৰিম বুলি কৈছে ইলেকশ্যনৰ প্ৰক্ৰিয়াটো আপোনালোকে সন্তুষ্ট মানে এতিয়ালৈকে সন্তুষ্ট যিহেতু এই ইলেকশ্যন আমাৰ যিটো মেমৰেণ্ডাম দিছে সেইমতে 100% বুলি কৈছে এতিয়া অনাগত দিনবোৰত চৰকাৰৰ যিটো প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া লাগে বুলি কৈছে ঠিক আছে কোনো প্ৰব্লেম নাই তথাপি আমি এটা টাইম বাউণ্ড দিছোঁ এইটো 30 দিনৰ ভিতৰত এইটো ইলেকশ্যনৰ কথা নাৰাখে এইটো পিছত দেখা যাব আজি আলোচনা সফল বুলি ক'ব সফল আমাৰ মতে ইয়াৰ প্ৰক্ৰিয়াটো তেখেতসকলে কি কৰে আমিতো টাইম বাউণ্ড এটা সময় দি দিছোঁ 30 দিনৰ সময় দিছোঁ